অংকটো সমাধান কৰাৰ আগতে আমাৰ দুটা সূত্ৰৰ মনত ৰখাৰ প্ৰয়োজন। এটা সূত্ৰ দুটা। সো এটা আছিল আমাৰ দুটা মেইন তো আমাৰ যেটো কি বহুপদ যেটো কি আছে অধ্যায় আছে এই অধ্যায়ত মেইন আমাৰ যে দুটা সূত্ৰ আছে সেই সূত্ৰ দুটা সেই ফৰ্মুলা দুটা মনত ৰখাৰ কাৰণে আমাৰ প্ৰয়োজন। এটা আছিল কি পূৰ্ণ দুটাৰ সমষ্টি ইকুৱেল টু কি আছিল আলফা প্লাস বিটা ইকুৱেল টু মাইনাস বি বাই এ ইকুৱেল টু মাইনাস x ৰ সহগ বাই x স্কয়াৰ সহগ। আৰু এটা আছিল পূৰ্ণ দুটাৰ গুণফল পূৰ্ণ দুটাৰ গুণফল এহল কি হ'ব আলফা ইনটু বিটা ইকুৱেল টু কি আছিল c বাই a ইকুৱেল টু ধ্ৰুবক পদ বাই কি হ'ব x স্কয়াৰ সো আমাৰ প্ৰথমে এই সূত্ৰ দুটা মন কৰিব লাগিব। তোমালোকে ভালদৰে এটেনশন দিয়া দে। ঠিক আছে, সূত্ৰ দুটা হল কি পূৰ্ণ দুটাৰ সমষ্টি আলফা প্লাস বিটা ইকুৱেল টু মাইনাস বি বাই এ ইকুৱেল টু মাইনাস x ৰ সহগ বাই x স্কয়াৰ সহগ। আৰু এটা আছে কি পূৰ্ণ দুটাৰ গুণফল আলফা ইনটু বিটা ইকুৱেল টু c বাই a ধ্ৰুবক পদ বাই x স্কয়াৰ সহগ। তাহলে আমাৰ এই ক্ষেত্ৰত আমি কিন্তু আমাৰ মাজৰ দুটা যেটো নিয়ম আছে এই দুটা নিয়ম প্ৰয়োগ নহয়। আমাৰ কি হ'ব পূৰ্ণ দুটাৰ সমষ্টি ইকুৱেল টু কি দেখাব লাগিব এই লাষ্টৰখিনি আৰু পূৰ্ণ দুটাৰ গুণফল ইকুৱেল টু আমাৰ এই লাষ্টৰখিনি দেখাম। এই লাষ্টৰখিনি দেখালে যিখিনি ওলাব সেইখিনি আমাৰ কি হ'ব যেটো পৰীক্ষা সহগবোৰৰ মাজৰ কি হল সেইটো পৰীক্ষা। যে নহওক আমি এতিয়া অংকলৈ আহিছো। এতিয়া আমি অংক আৰম্ভ কৰিছো হল এনেকুৱা যে আমাৰ কি আছিল পেজ নম্বৰ 35 ৰ 1 নম্বৰ যেটো অংক হেতু আহিছে তলৰ দ্বিঘাত বহুপদৰ শূন্য উলিয়া আৰু শূন্যবোৰৰ সহগৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা। দিয়া আছে কিমান আমাৰ কোশ্চেন যে সমাধান কৰিব লাগিব চোৱা। given that দিয়া আছে আমাৰ সমীকৰণটো কিমান দিয়া আছে দ্বিঘাত বহুপদ অনুমান কিমান দিয়া আছে 6x স্কয়ার মাইনাস 3 মাইনাস 7x। সো এই সমীকৰণটো আমাৰ দিয়া আছে যেটো আমাৰ কি আছে দ্বিঘাত বহুপদটো কিমান দিয়া আছে 6x স্কয়ার মাইনাস 3 মাইনাস 7x। এইখিনি আমাৰ যেটো কি আছিল দ্বিঘাত সমীকৰণৰ সাধাৰণ আৰ্হি বা যেটো আমি কি স্ট্যান্ডার্ড ফর্ম বুলি ক'ব পাৰো সেই ফৰ্মুলা আগত আমাৰ এইটো লৈ যাব লাগিব। সেই কাৰণে আমাৰ কি হ'ব 6x স্কয়ার এটো আগত আহিব মাইনাস 7x আৰু এটো পিছত যাব মাইনাস 3। নহলে এই ক্ষেত্ৰত যদি আমি মধ্য বিভাজন কৰিব বিচাৰো তেতিয়াহলে আমাৰ মূল থাকিব লাগিব যে আমাৰ x স্কয়াৰৰ সহগ যেটো আছে আৰু ধ্ৰুবক পদ যেটো আছে এই পদ দুটা কি কৰিব লাগিব পূৰণ কৰিব লাগিব। x স্কয়াৰৰ সহগ যেটো আছে আৰু কি আমাৰ ধ্ৰুবক পদ যেটো আছে এটো পূৰণ কৰিব লাগিব। তেনেহলে 6 * 3 কিমান হ'ব 6 * 3 ইকুৱেল টু কিমান হয় 18 হয় নাই। তো এই 18ক আমি এটা কি কৰিম যেটো আমাৰ কি চতুহৰণ পদ্ধতিৰে আমি এটো উৎপাদক বিলাক বাহিৰ কৰি লম। সো 18ক প্ৰথমে 2 ৰে ডিভাইড কৰিলে কিমান হ'ব 9 তাৰ পিছত 3 ৰে ডিভাইড কৰিলে কিমান হয় 3 হয় নাই। আমাৰ এটো কিমান বনাব লাগিব 7। এটা আমি কেনেকৈ 7 বনাব পাৰো 3 * 3 9 9 ৰ পৰা যদি আমি 2 বিয়োগ কৰো কিমান হ'ব 7 তাৰ মানে 9 - 2 ইকুৱেল কিমান হ'ল 7। আমি 7 ৰ সলনি কিমান লিখিব পাৰো 9 - 2 কিন্তু আমাৰ 7 নহয় -7 হে লাগে। সেই কাৰণে এটো যদি মাইনাস দিয়া হয় তেনেহলে এটো কি হৈ যাব প্লাস আৰু এটো কি হৈ যাব মাইনাস। তাৰ মানে কিমান হ'ব -9 + 2 ইকুৱেল টু -7। সো তেনেহলে 6x স্কয়ার কিমান হ'ব -9x plus twice x minus 3। এই আমাৰ যেটো -7 আছে এটা আমি ভাঙাই দিছো কিমান মান হ'ল -9 ৰ পৰা যদি 2 বাদ দিয়া হয় মাইনাস কিমান হ'ব 7x হ'ব অটোমেটিকলি যে নহয়। এতিয়া চোৱা এই দুটা পদৰ পৰা আমি কিমান কমন ল'ব পাৰো আৰু এই দুটা পদৰ পৰা আমি কিমান কমন ল'ব পাৰো। তো এই পদ দুটাৰ পৰা আমাৰ সৰ্বপ্ৰথমে এইটো 3 ৰে যদি ডিভাইডেড কৰিব বিচাৰো যাব নিশ্চয় এইটো 3 ৰে যায় ইয়াতো x আছে ইয়াতো
x আছে গতিকে আমি কিমান কমন লব পাৰো থ্ৰাইছ x যদি থ্ৰাইছ x কমন লোৱা হয় তেনে কিমান থাকে চোৱা 3 3 ডিভাইডেড কৰি কিমান হ'ব 2 x x স্কয়ার ডিভাইড কৰি কিমান হয় x কিছিনা সেটা মাইনাস সো 9 যদি 3 ৰে ডিভাইড কৰি কিমান হ'ব 3 আৰু x x ডিভাইড কৰি ক্যান্সেল আৰু এই দুটা গল এটা এই দুটা বাকি কিমান হ'ব কিছিনা প্ৰথমে প্লাস সো এটো 2 এটো কিমান 3 দুটা মৌলিক সংখ্যা এই দুটা মুকৰ কি মিল নাই তাৰ মানে যদি আমাৰ কি হয় মৌলিক সংখ্যা হয় সেইবিলাকৰ সাধাৰণ যেটো কমন উৎপাদক সেইটো হ'ব কিমান 1 সেই কাৰণে আমি কিমান কমন লব পাৰো 1 কমন যদি লোৱা হয় যিকোনো সংখ্যাক যদি অনেৰে হৰণ কৰা হয় সেই সংখ্যাটো ওলাব আৰু যিকোনো সংখ্যাক যদি আমি অনেৰে কি কৰো পূৰণ কৰো কিন্তু সেই সংখ্যাটো ওলাই আমি পৃথিৱীক যদি অনেৰে ডিভাইড কৰো তথাপি পৃথিৱী হ'ব এনেকুৱা এটা কথা যে আমি যদি এতিয়া কি কৰো অনেৰে 2x x ডিভাইড কৰি কিমান হ'ব 2x x হ'ব আৰু প্লাস মাইনাস মাইনাস অনেৰে 3 ডিভাইড কৰি কিমান হ'ব 3 হ'ব এটা সো নেক্সট আমাৰ এই যেটো পার্ট আৰু এই পার্টটো একে আছে তাৰ মানে 2x - 3 2x - 3 একে আছে সেই কাৰণে আমি 2x - 3 টো কমন লৈছো 2x - 3 যদি 2x - 3 কমন লোৱা হয় তেনে কিমান থাকিল 3x কিমান থাকিল 3x আৰু ইয়াৰ পৰা 2x - 3 কমন ললে কিমান থাকে +1 সো আমাৰ এই যি পদ দুটা ওলাল এই পদৰ পৰা আমি শূন্য ওলাম গতিকে আমাৰ কি হ'ব 6x স্কয়ার মাইনাস 3 মাইনাস 7x ৰ মান শূন্য হ'ব যেতিয়া কি হ'ব আমাৰ এই দুটা মান শূন্য হ'ব যেতিয়া কি হ'ব 2x - 3 = 0 আৰু 1 3x + 1 = 0 সো এই দুটা মান যেতিয়া শূন্য হ'ব তেতিয়া আমাৰ এইটো মান বলে শূন্য হ'ব কিমান 2x কিমান আছে 2x - 3 = 0 আৰু 3x - 1 +1 = 0 এটা কিমান হয় চাও যদি আমি কৰো কিমান হ'ব এটো লিখিলে x সরি উপরেতে লিখে দিছো সো আমাৰ ইয়াৰ পৰা যদি আমি কৰো তেনহলে কি হয় যদি আমি 2x ৰাখি দিও এই -3 টো ইফালে কি হ'ব প্লাস মানে কিমান হ'ব সমান সমান 2x = -3 ইফালে কি হ'ব প্লাস বা আমাৰ কি হল x যদি ৰাখি দিয়া হয় তেনহলে 3 টো ইয়াৰ লগত x ৰ লগত কি আছে পূৰণ ইফালে যোৱাৰ লগে লগে কি যাব হৰণ তেনহলে কিমান হ'ব 3/2 আৰু ইফালে কিমান আছে আৰু 3x আছে এটো +1 ইফালে যোৱাৰ লগে লগে কি হ'ব মাইনাস 3x যদি ৰাখি দিও নহলে কি হ'ব 1 টো যায় মাইনাস 1 টো ইফালে প্লাস আছে ইফালে কি হ'ব মাইনাস আৰু কি হল যদি x ৰাখি দিয়া হয় তেনহলে এটো 3 কি হৈছে x ৰ লগত পূৰণ আছে ইফালে যোৱাৰ লগে লগে কি হৈ যাব হৰণ হ'ব গতিকে -1/3 এতেকে বহুতৰ শূন্য দুটা হল এতেকে আমাৰ কি আছে 6x স্কয়ার -3 -7x ৰ শূন্য দুটা হল 7x ৰ শূন্য দুটা হল মান গুণ ওলাইছে এটা ওলাইছে 3/2 আৰু x মান গুণ হৈছে -1/3 3/2 আৰু মান -1/3 divided by -1 divided by 3 -1 divided by 3 এটা আমাৰ যি ফৰ্মুলা দুটা আছিল তোমালোকৰ নিশ্চয় মনত আছে এই ফৰ্মুলা দুটা মতে আমি এতিয়া বহাই দিম প্ৰথম ফৰ্মুলা আছিল কি শূন্য দুটাৰ সমষ্টি
প্ৰথম ফৰ্মুলা আছিল কি শূন্য দুটাৰ সমষ্টি প্ৰথম ফৰ্মুলা শূন্য দুটাৰ সমষ্টি হলে আমাৰ শূন্য দুটা কি কৰিব লাগিব যোগ কৰিব লাগিব সমষ্টি মানে যোগফল তো এই দুটা আমি এটা যোগ কৰিম কিমান হয় 3/2 প্লাস -1 divided by 3 সমান সমান কিমান হয় 2 আৰু 3 লহগু কিমান হ'ব 2 আৰু 3 লহগু 6 হয় নাই 2 3 6 ডিভাইড কৰিলে কিমান হ'ব 3 আৰু এই 3 টো ওপৰৰ সংখ্যাৰ লগত পূৰণ সো ভালদৰে চাবা 2 ৰে যদি আমি 6 ডিভাইড কৰিলে কিমান হয় 3 ইনটু ওপৰৰ সংখ্যাৰ লগত কিমান আছে ওপৰত 3 আছে প্লাস 3 रे डिवाइड कर किमान হ'ব 2 इनटू ওপৰত কিমান আছে -1 সো কিমান হয় তলত 6 হয় নাই 3 into 3 মানে 9 2 into 1 প্লাস মানে আছে মাইনাস প্লাস আর মাইনাস 2 into 1 হলে কিমান হ'ব 2 কিমান হয় চোৱা 9 এর পৰা যদি আমি কি কৰো 9 এর পৰা 2 বিয়োগ কৰিলে কিমান হ'ব 7 7/1 6 7/6 এখানে আর কোনো কারণে নর এটা চোৱা 7/6 মানে কি হয় 7 মানে কি আছে 7 মানে x এর সহগ কারণ হক x এর সহগ সমান কি হ'ব 7 মানে কার হক আছে x এর হক আর আমার ফর্মুলা কিমান আছিল মাইনাস তাহলে x এর হক আর 6 মানে কিমান আছে 6 মানে x স্কয়ার হক সো নেক্সট আমার কি ফর্মুলা আছে ফর্মুলাটা আছে কি শূন্য দুটার গুণফল ইকুয়াল টু শূন্য দুটার গুণফল ইকুয়াল টু কিমান হ'ব চাও শূন্য দুটার গুণফল কিমান হয় শূন্য দুটার গুণফলৰ আমাৰ কিমান আছে এই শূন্য দুটা পূৰণ হ'ব তেনেহলে আমাৰ কিমান আছিল 3/2 ইনটু -1/3 ইকুয়াল টু পূরণ করা কিমান হয় 3 into 3 মানে কিমান হ'ব 6 3 into 1 মানে 1 প্লাস মানে আছে মাইনাস 3 into 1 3 প্লাস মানে আছে মাইনাস তো এটা কি হয় কিমান হৈছে এই ক্ষেত্ৰত আমাৰ 3 -3 কি আছে ধ্ৰুবপদ 1 কি লিখিব পাৰো ধ্ৰুবপদ আৰু 6 তো কি আছে x স্কয়ার হক কিমান আছে 6 মানে x স্কয়ার হক थैंक यू যদি ভাল লাগিছে নিশ্চয় আমার ভিডিওটো আমার বন্ধু বান্ধবীলৈ শেয়ার করবে ইতিমধ্যে হয়তো আমার কি ইউটিউব চ্যানেলটো নিশ্চয় সাবস্ক্রাইব কৰিছে থ্যাংক ইউ